প্ৰায় 1980-81 মানতে লিখা কবিতা। এতিয়া জনসংখ্যা আমাৰ কম আছিলে, 70 ঘৰ 65 ঘৰ মানুহ আছিলে আমাৰ গাঁৱত। তেতিয়াই লিখা কবিতা। এতিয়া জনসংখ্যা বহুত বেছি হ'ল, প্ৰায় 140 মানেই হ'ল। গৌতম বৰাই আহি মোক অনুৰোধ কৰিছে যে আপোনাৰ সেই পুৰণি কবিতাটো এবাৰ গাওক। মই গাবলৈ প্ৰয়াস কৰিছোঁ। গতিকে তেতিয়াই লিখা কবিতা কিমান দূৰ কি হৈছে মই নাজানো। তেতিয়া লিখি পেলাই মানে এনেই এটা ৰসিক দিবলৈ চেষ্টা কৰিছিলোঁ, এই কবিতাটো এলানি চিনাকি বুলি। এতিয়া সেইসকল লোক নাই, সেইসকল বৰ পুণ্যাত্মা আছিল। তেখেতসকল নাও, তেখেতসকলে যাতে য'তেই নাথাকক শান্তিত থাকক, এইটোৱে কামনা কৰোঁ। আৰু তেওঁলোকক লৈ পেলাই মানে গাঁওখনৰ ছন্দ মিলোৱা আৰু ছন্দ মিলাবলৈ প্ৰয়াস কৰিছিলোঁ। এইটো লিখিছোঁ এলানি চিনাকি বুলি। আপুনি চেষ্টা কৰি যাওক, আমি এনেকুৱা কবিতা আকৌ শুনিবলৈ পাওঁ। আৰু ইয়াত আপোনালোকে দায় দোষ নধৰিব। সেইসকল মহান ব্যক্তিৰ মই আজিও স্মৰণ কৰোঁ। তেখেতসকলক খালি ছন্দ মিলাবৰ কাৰণে মই তেতিয়া লিখিছিলোঁ। কিমান দূৰ কি হৈছে মই নাজানো, তথাপিও আপোনালোকে বিচাৰ্য কৰিব। নলতলি গাঁৱৰ মূৰতে মাৰিলোঁ ধাপ, কাষতে আছে ছেক্ৰেটেৰী গোলাপ। গোলাপৰ ঘৰত নলয় পুৱা গধূলি নাম, কাষতে আছে বুধিয়ক সত্ৰাম। সত্ৰাম বুধিত জিতেন্দ্ৰ, কাষতে আছে ককায়েক মহেন্দ্ৰ। মহেন্দ্ৰই নালাগে ধৰিব তৰণি, অকণমানি ফালে আহি পাই পিয়ন ৰজনী। ৰজনী 9টা বজাত অফিচলৈ যায়, কাষতে আছে মুৰাজী দেশাই। মুৰাজী দেশাই নাভাবে কাকো আপোন পৰ, সন্মুখতে আছে বাপু দুন্দিধৰ। দুন্দিধৰে লয় ভীমৰ ভাও, ভীমৰ ভাৱত দুঃশাসনৰ ৰক্তপান কৰিম বুলি কৰিলে তীব্ৰপণ। কাষতে আছে বুগ্ৰবাহনৰ ভাৱত বিখ্যাত কণ্ডিশ্যন। কণ্ডিশ্যনে বান্ধিলে গাঁৱতে ৰাহি যোৰা। সন্মুখতে আছে ককায়েক শুভ গাঁওবুঢ়া। গাঁওবুঢ়াৰ ঘৰত নাই মহৰ লাঠি, কাষতে আছে ওচৰ চুবুৰীয়া গাঠি। গাঠীৰ আগফালতে আছে সৰু বাটচৌৰা, চালতে চাল লগা ভাই সৰু ল'ৰা। সৰু ল'ৰাই সাজিব নাজানে তুম, কাষতে আছে বাপু পদুম। পদুমৰ প্ৰবল ইচ্ছা যাব ফৰেন, চালতে চাল লগা ককাই হৰেন। হৰেনে কাম কৰে কষ্টৰ, সন্মুখতে আছে হিন্দী মাষ্টৰ। হিন্দী মাষ্টৰে বোলে মই জাৰত কিয় কপো, সন্মুখতে আছে শকুনি ভাও লোৱা বাপু। বাপুৰ ঘৰত নাই খাটিয়া, কাষতে আছে ককায়েক কটীয়া। কটীয়াই বোলে মই ৰাজনীতি কিছু জানো, এডৰা মাটি পাৰ হৈ পাই বুঢ়া ধনু। ধনুৰ পিছফালে আছে ভাল ভাল নেমু, কাষতে আছে ককায়েক হেমু। হেমুৰ আগফালে আছে ভাল কঠীয়াতলি। হেমুৰ আগফালে আছে ভাল কঠীয়াতলি, কাষতে আছে ভঙুৱা চন্দ্ৰকলি। চন্দ্ৰকলিয়ে ভাল পায় মাহ দলি, সন্মুখতে আছে ভায়েক বনমালী। বনমালী এবাৰ ঠেকাত পৰি হ'ল জলৌ পলৌ, সন্মুখতে আছে ৰাণনী তিলৌ। তিলৌৱে ভাত খাই উঠি কৰে আৰাম, কাষতে আছে ভঙুৱা দয়াৰাম। দয়াৰামে বহু কষ্টৰে বনালে ঘৰ, সন্মুখতে আছে বুধিৰাজ টংকেশ্বৰ। টংকেশ্বৰে জানে বুধিৰ চিপ, কাষতে আছে বন্ধু প্ৰদীপ। প্ৰদীপে বোলে মই কামেই কৰোঁ, সন্মুখতে আছে ভঙুৱা সৰু। সৰু কাম কৰি হয় ক্লান্ত, কাষতে আছে শকতাবত দেৱকান্ত। যদিও উঠি গ'ল সীমাৰ বিৰণ, আছে কিন্তু এজন নাম তেওঁৰ কিৰণ। কিৰণে নাজানে ক'ব কথা হিন্দীৰ, সন্মুখতে আছে নলতলি হৰি মন্দিৰ। হৰি মন্দিৰত নাই এজনো সোতৰু, সকলোকে ভাবে আমি সকলো কল্পতৰু। ওচৰতে আছে কিন্তু কি নকৰোঁ, কুকুৰে কাৰো লগত নামাৰে আলাপ, একেখন চোতালত থাকে ককায়েক গোলাপ। নামঘৰৰ নিয়ম কানুন যদি নাজানো নিচিন, ওচৰতে আছে সুধিলেও বিলনীয়া দিন। দিনৰ ঘৈণীয়েকে এবাৰ খাবলৈ মাতোতে দিনৈ ক'লে পিছত খাম বাৰু, একেটা ঘৰতে থাকে ককায়েক দম্বৰু। দম্বৰুৰ পিছফালে আছে ভাতচৰু, কাষতে আছে গায়ন বৰা বেঙা সৰু। সৰু কাম কৰি হয় ক্লান্ত, একেটা ঘৰতে থাকে ককায়েক পদ্মকান্ত। পদ্মকান্তৰ এটাই দুখ, ল'ৰা এটা নাই, কাষতে আছে ফুচুৰিয়েলা বগাই। বগায়ে বহু কষ্টৰে বনালে ঘৰ, কাষতে আছে ভায়েক হোমেশ্বৰ। হোমেশ্বৰে বোলে মই পাছত বনাম পকা ঘৰ, এতিয়া বনাইছে। হোমেশ্বৰে বোলে মই পাছত বনাম পকা ঘৰ, সন্মুখতে আছে বাগানীয়া ভদেশ্বৰ। ভদেশ্বৰৰ ঘৰত এটাও মেট্ৰিক ফেইল নাই, কাষতে আছে গণক চোতাই। চোতাই খাই ভাল পায় লোজেন, সন্মুখতে আছে বংশধৰ গজেন। গজেনৰ ঘৰত মানুহ কিমান মুখতে ওলাই গন্তি, কাষতে আছে ডেৰাইক গেলাই শান্তি।
শান্তিয়ে সাজিব জানে ভাল ভাল তুম সন্মুখতে আছে মাষ্টৰ পদুম ৰাজ্যিক পুৰস্কাৰ গ্ৰহণ কৰি পদুমলৈ অৱসৰ কাষতে আছে ভায়েক লমুদৰৰ ঘৰত নিতে পাৰৈ দিয়ে ৰুণ একেখন চোতালত থাকে ককায়েক তৰুণে নিপিন্ধে হাতত ঘড়ী কাষতে আছে নলতলী ৰাজহুৱা লাইব্ৰেৰী নলতলী গাঁৱত পাই বহুতো ফল এই জেগাকণকে কয় আহঁতৰ তল ইয়াত জোৰালে গাত পাই বল এই জেগাকণে গাঁৱৰ মধ্যম স্থল এই জেগাকণে ওখ শুকান কাষতে সেইখন ভোলামনৰ দোকান ভোলামনে জানে বস্তুৰ দৰ সন্মুখত আছে পোনা ৰত্নেশ্বৰৰ লগত কোনেও কৰিব নোৱাৰে দন কাষতে আছে ককায়েক ভৱনৰ গাই গাখীৰ পনীয়া সন্মুখতে আছে দাদাক কানিয়াৰ 4জনী ছোৱালী কাষতে আছে দোকানী আপুলিয়ে পিন্ধে ভাল ভাল চোলা একেটা ঘৰতে থাকে ককায়েক তোলাই পিন্ধা উৰাত নকৰে ধুন কাষতে আছে বাদক ভেকুন খুব ধুনীয়া বাঁহী বজায় বাদক ভেকুন পুৱাই উঠি হাললৈ যায় কাষতে আছে সূত্ৰধাৰ ভোলাই মাজতো পুতেক নাম তাৰ চন্দ বেয়া বাজানা সি নকৰে পচন্দ বেয়া বাজানাৰ প্ৰতি সি কৰে তীব্ৰ প্ৰশ্ন সন্মুখতে আছে দোকানী কৃষ্ণৰ ঘৰত লাগিল কেৰুণ কাষতে আছে ককায়েক তৰুণ মাহেকীয়া বুলি মতাৰ কাৰণে সি বেয়া পাই তাৰ দলক সন্মুখতে আছে আমাৰ এটাই তিলক আমাৰ দেউতাৰ সখী তিলকৰ মুখত মাত্ৰ এটাই দুৱান কাষতে আছে MLA মোলানৰ ঘৰত লৈ পুৱা গধূলি নাম কাষতে আছে ভতিজাক মণিৰাম আমাৰ গাঁৱৰ সিয়ে ডাক্তৰ কোনোবাই মাতিলে ভিৰাই দিয়ে লৰ কোনো বেয়া ৰেকৰ্ড নাই সিয়ে শান্ত কাষতে আছে ককায়েক নৰকান্ত যদিও দেখাত শুকানুবান কাষতে সেইখন মন্তুৰ দোকান মন্তুৰ বাপেকৰ নামটো ফটিক কথাই প্ৰতি কয় ঠিক ফটিকৰ পিছফালে পায়খানা নাই কাষতে আছে ককায়েক টুৱাই চাফাৰ টকা পাই 125 টকীয়া সন্মুখতে আছে বাপেক ৰাতিয়াই মাতি দিয়ে চুক্তি কাষতে আছে বিলনীয়া যুক্তিৰ জীয়েকৰ নামটো ৰুণু সন্মুখতে আছে ভঙুৱা তনুৰ ডাঙৰটো পুতেক নাম তাৰ ভদাই নিতে মুচকুচাহি থাকে পকাই নেখালে থাকিব নোৱাৰে সি নিচা কাষতে আছে দোকানী কাঞ্চাই কথাই প্ৰতি কয় ধৰকচোন মিছা যদি মই কৈছো এবাৰ তাৰ লগত কথাকে পাতকচোন বহু কষ্টৰে কাঞ্চাই বনালে ঘৰ সন্মুখতে আছে বেজ ৰূপেশ্বৰ নাম তেওঁৰ ৰূপেশ্বৰ ভায়েকৰ নাম খৰ্গেশ্বৰে চাব জানে মানুহৰ ঘৰ সাজে আৰু মানুহৰ ঘৰ সন্মুখতে আছে বাপু লক্ষীধৰ আচল নাম তেওঁৰ লক্ষীনন্দন পিতেকৰ নাম লিখিছে দিলটো চন্দন লক্ষীধৰৰ পিছফালে আছে বহুতো লতা কাষতে আছে আমাৰ হাতীমতাই বিচনাত থাকে নেথাই চালতে চাল লগা ভায়েক গেঠাই কামত কিন্তু সাংঘাতিক বলিয়া কাষতে আছে ভায়েক কলিয়ে সাজিব নাজানে ভাল ভাল তুল দুইটা ঘৰৰ মাজতে থাকে ভায়েক ঘুতুলৰ ঘৰত নপৰে বেলিৰ কিৰণ সন্মুখতে আছে মিস্ত্ৰী বীৰেনৰ জীয়েক এজনী কাষতে আছে দালি দোকানী নাম তেওঁৰ দালি দোকানীয়ে জানিছিল বস্তুৰ দৰ পিতেকৰ নাম ৰাখি থৈ গ'ল ৰত্নেশ্বৰৰ ঘৰত ধৰিলে গুণ কাষতে আছে ককায়েক সোণৰ ঘৈণীয়েক কিন্তু বিৰাট হিয়ানী সন্মুখতে আছে বুঢ়ী নজ্ঞানী এই কথাবিলাক লিখাৰ কাৰণে মোক নালাগে বেছ এক ফাৰ্লং পাৰ হৈ পাই ড্ৰাইভাৰ গণেশে খাই বানৰ বিৰি ভায়েকৰ নাম আগ্নেয়গিৰি আচল নাম তাৰ কলিমন মিস্ত্ৰী কাম শিকি সি ঘটিলে বহুধন কলিমনৰ নাই হাল বোৱা গৰু ৰিঙি মাৰিলে পাই নিকুৰ বাপেক সৰুৰ ঘৰত লাগিল কেৰুণ সৰুৰ ঘৰত নালাগে কেৰুণ কাষতে আছে তুলাৰ ককায়েক তৰুণ চিনাকি দিলো 85 ঘৰ শেষত আহি পালেহি আমাৰ খুৰা টুখেশ্বৰ ধন্যবাদ।